এয়া টাবত ৰোৱা কণ বিলাহী। এয়া ধুনীয়াকৈ পকিছে, মাছৰ লগত খাব লাগিব। এয়া টাবত থকা কণ বিলাহী জোপাৰ পৰা এয়া বিলাহীকেইটা ছিঙি আনিলোঁ। এতিয়া মাছৰ লগত বনাব লাগিব। এতিয়া মই মাছকেইডোখৰ ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া তেলত মাছকেইডোখৰ দি দিলোঁ। এতিয়া সিজিছে লাহে লাহে। এতিয়া মই জাতিলাও আৰু কণ বিলাহী দি ফ্ৰাই কৰা মাছকেইডোখৰ দি জোল কৰিছোঁ। এয়া জাতিলাও, কণ বিলাহী আৰু ফ্ৰাই কৰা মাছৰ জোল ৰেডি হৈ গ'ল।